মাজনীয়ে এইকেইদিন বিহু শিকিবলৈ যোৱা নাই তাই কিবা হৈছে নেকি কথাটো মই মন কৰা নাই বাৰু তথাপিতো তাক মাতকচোন হ'ল মাজনী কি কথা মাজনী এইকেইদিন তই বিহু শিকিবলৈ যোৱা দেখা নাই নে কিবা হৈছে নেকি তোৰ নাই দেউতা একো নাই হোৱা তই আমাৰ পৰা কিবা কথা নোকোৱা যেন পাইছোঁ কিবা নোকোৱাইছ নেকি নাই মা একো কথা নোকোৱা নাই কচোন ক ভালকৈ শুনি কচোন নাই একো নাই হোৱা যাচোন তই চকীখন আনি ল চকীখন আৰাম চব কথা পাতিম সোনকালে আছোন মাজনী মাক দেউতাকৰ পৰা একো কথা নোকোৱাই কি হৈছে খোলা খুলকৈ কচোন চব কথা নাই দেউতা কথা এটাৰ কাৰণে মনটো বেয়া লাগি আছে কচোন কি কথা দেউতা যোৱা 3 দিনমানৰ আগত দিৱাই বিহুৰাণী চাইছিলোঁ তাত ছোৱালী এজনী মানে নাচিব গৈছিল তাত বহুতকেইজনী ছোৱালী গৈছিল তাত মানে ছোৱালীজনীক গোটেইকেইজনী ছোৱালীৰ ভিতৰত তাই ধুনীয়াকৈ নাচিছিল তাই নাচি হোৱাৰ পিছত বিচাৰকে তাইক বহুতকেইটা প্ৰশ্ন কৰিছিল তাৰপিছতনো কি হ'ল ভালকৈ কচোন বিচাৰকে তাইক বহুতকেইটা প্ৰশ্ন কৰাৰ মাজতে হঠাৎ তাইক সুধিছিল তোমাৰ দেউতাই কি কৰে তেতিয়া তাই কৈছিল মোৰ দেউতাই বিজনেছ কৰে তেতিয়া বিচাৰকে সুধিছিল তোমাৰ দেউতাই কি বিজনেছ কৰে তেতিয়া তাই কৈছিল মোৰ দেউতাই গাহৰি কাটে যেতিয়া তাই গাহৰি কাটিছিল বুলি কৈছিল তেতিয়া তাইৰ লগত যিবোৰ প্ৰতিযোগী গৈছিল সেই প্ৰতিযোগী মানে ছোৱালীকেইজনীয়ে তাইক মানে ঠাট্টা কৰা নিচিনাকৈ হাঁহি দিছিল আৰু তেতিয়া তাই লাজ পাইছিল তাতে তোৰ আকৌ কি হ'ল তই যাবি আকৌ চাওক দেউতা তাইৰ দেউতাকো মাংস কটা মানুহ আৰু আপুনিও মাংস কটা মানুহ আপুনিও মাছ মাংস কাটি আমাৰ ঘৰখন চলাই আছে আৰু ভৱিষ্যতে যদি মই তেনেকুৱা সুবিধা পাই দিৱাই বিহুলৈ যাবলৈ পাওঁ তাত যদি মোক বিচাৰকে সোধে তোমাৰ দেউতাই কি কৰে তেতিয়া মই যদি কওঁ মোৰ দেউতাই মাংস কাটে তেতিয়াতো আৰু সিহঁতি হাঁহি দিব তেতিয়া মইতো বহুত লাজ পাম আৰু মই লাজ পোৱাৰ লগতে আপোনালোকতো বহুত দুখ পাব সেইকাৰণে মই নাযাওঁ বুলি ভাবিছোঁ সেইটোতো ভুল ধাৰণা তাইক ক'লে বুলিকে তোকো ক'বলৈ কথা নহয় নহয় দেউতা তাতনো কি মানা আছে তাইক হাঁহিলেতো মোকো হাঁহিব গতিকে মই বিহু নাচিবলৈ নাযাওঁ তাইক তেনেকৈ কোৱাৰ বাবে আমাৰ দুখীয়াবিলাকৰ ওপৰত এতিয়া প্ৰভাৱ পৰিছে সেইটোতো হয় বাৰু ঠিক আছে তাইক ৰাতিকৈ বুজাব লাগিব আপুনি এতিয়া বহক মোৰ কাম আছে যোৱা তুমি কি কাম আছে কৰি লোৱা কাম কৰিছে তোমালোক দেখোন আহা আহা অলপ বহিব বহুত দিনৰ মূৰত এয়া নাই ইয়াতে বহো নেকি পৰিৱেশটো ভাল লাগিছে বতাহ ধুনীয়া মাৰি আছে চাওক ইয়াতে ইয়াতে হ'ব ভাল লাগিছে পৰিৱেশটো আপুনিও বহক যা চকীখন লৈ আহক ডাঙৰ মানুহ ঠিক আছে পৰিৱেশটো কিন্তু বহুত ভাল লাগিছে দেই ভাল লাগিছে বহক বহক বহুত দিনৰ মূৰত আহিলা তোমালোক কি কামত বা আহিলা কোৱাচোন আপুনিতো জানেই বহুত দিন ধৰি আপোনাৰ ছোৱালীক আমি বিহু শিকাই আহিছোঁ চিনি পাইছে চাগে অঁ পাওঁ কিয় চিনি নাপাম তোমালোকক কথাটো কোৱাচোন কিবা কামত আহিলা খুৰা আপুনিতো গম পাইছে চাগে আপোনাৰ ছোৱালী প্ৰিয়ংকা দিন ধৰি বিহু শিকিব যোৱা নাই আমাৰ ওচৰত তাকে কিয় পৰা যোৱা নাই তাকে খবৰ এটা লৈ যাম বুলি আহিলোঁ আমিকেইটা তাকে আজি পাতিছোঁ কথাটো তাই কালি কিবা বিহু কিবা এটা কৈছিলে বুজি নাপালোঁ ৰাতি মাকে বুজাইছিলে তাইক ৰ'বাচোন মাতি দিওঁ মাজনী চাওঁ মাজনী এফালে আহাচোন একেবাৰে তামোলৰ বটাটো লৈ যাচোন ইয়াতে বহুত টাইম হ'ল অহা তাই 2-3 দিনমান যে বাহিৰলৈ ওলোৱা নাই কিয় জানো
সুধিবাচোন তোমালোকে কি বাৰু তাই আহকচোন। তাত দেখোন সিহঁতক তামোল দেখোন তামোল অকণ খাই লোৱা দেই আকৌ দিয়া হেৰি তোমালোকে মাজনীৰ লগত কথাটো পাতা মোৰ কাম অকণ আছে কৰি লওঁ বহুত হ'ব এতিয়া। খুৰীক মাতাচোন। অ মা মা অঁ তোমালোক দেখোন অঁ আপোনাৰ ভালনে? অঁ ভালেই দিয়া তোমালোকৰ ভাল ভাল। অঁ খুৰী বহক। নাই তুমি বহা তোমালোকে বহা দেই মই চাহ বনাওঁ চাহ নালাগে নেকি খুৰী? তামোল খাই হৈছোঁহে। অঁ তেতিয়াহ'লে বহা তোমালোকে মোৰ কাম আছে অলপ হ'ব যাওক আমি কথা অলপ পাতিব আছে। কি হ'ল প্ৰিয়ংকা তুমি এইকেইদিন বিহু শিকিব যোৱা নাই যে লগৰ কেইজনী গৈ আছে তুমি কিয় যোৱা নাই? নাই একো নাই হয় এনেই আৰু ফোনো কৰি আছোঁ মোবাইলটো ছুইচ অফ আছে। মই ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ আহিয়ে গ'লা আজি তোমাৰ দেউতাক কি কৈ থৈ গ'ল টিভি কথা একো বুজিয়ে নাপালোঁ। কি হৈছে কোৱাচোন ভালকৈ কিবা অসুবিধা পাইছা নেকি তুমি? নাই তেনেকুৱা অসুবিধা একোৱে নাই বাৰু তোমাক কিবা বেয়া পাইছা নেকি বাৰু? তাকে আমি সুধিবলৈ আহিছোঁ তোমাক। নাই নাই বেয়া নাই পোৱা কোৱাচোন তোমাৰ কি প্ৰব্লেম হৈছে? তেনেকুৱা প্ৰব্লেম একোৱে নাই তেনেহ'লেতো নোযোৱাৰতো কিবা কাৰণ আছে সেই কাৰণটো কি কোৱাচোন? তেনেহ'লে শুনক আপোনালোকেতো চাইছে আজি ৩-৪ দিনমান হৈছে দিৱাই বিহুৰাণী প্ৰতিযোগিতাত গীতিমণি বৰগোহাঁই নামৰ ছোৱালীজনী প্ৰতিযোগিতাটো গৈছিল তাইৰ প্ৰতিযোগিতা দেখি বিচাৰকে মানে বহুত ভাল পাইছিল আৰু তাই নচাই শেষত মানে সুধিছিল যে তোমাৰ দেউতাই কি কৰে তাই তেতিয়া কৈছিল মোৰ দেউতাই বিজনেছ কৰে আৰু তাই বিজনেছ কৰে বুলি ক'লে বিচাৰকে সুধিছিল তোমাৰ দেউতাই কি বিজনেছ কৰে তাই মানে সাধাৰণভাৱে উত্তৰ দিছিল মোৰ দেউতাই গাহৰি কাটে আৰু তেতিয়া তাইৰ লগত যিবোৰ প্ৰতিযোগী গৈছিল অংশগ্ৰহণ কৰিবলৈ সেইবোৰ মানে ছোৱালীবোৰে তাইক মানে ঠাট্টা কৰাৰ নিচিনাকৈ হাঁহিছিল। সেইটো ভিডিঅ' বাৰু আমি চাইছিলোঁ কিন্তু সেইটো ভিডিঅ'ৰ লগত তোমাৰ কি সম্পৰ্ক? তাইক যেনেকৈ দেউতাকে গাহৰি মাংস কাটে বুলি ঠাট্টা কৰিছিল মোৰতো দেউতাক মাছ মাংস কাটি ঘৰখন চলাই আছে তাইক ঠাট্টা কৰা মানে আমাৰ নিচিনা দুখীয়া মানুহবোৰকতো ঠাট্টা কৰা। তাইক ঠাট্টা কৰিছিলে কিন্তু তোমাকতো তেনেকুৱা কোনো ঠাট্টা কৰা নাই। আজি তাই যাবলৈ চান্স পাই গৈছে তাইক ঠাট্টা কৰিছে তাতনো কি মানে আছে মই যে ভৱিষ্যতলৈ গ'লে মোক যে ঠাট্টা নকৰিব। সেইটো বাৰু হয় তাইক ঠাট্টা কৰিব নালাগিছিল। সেইকাৰণে মই ভাবিছোঁ এইকেইদিন নগ'লোৱে আৰু এইটো মই নাযাওঁৱে বুলি ভাবিছোঁ। লক্ষ্য তুমি বুজাই দিয়াও তাইক ভালদৰে। প্ৰিয়ংকা এতিয়া শুন সেইখন মঞ্চত গীতিমণি বৰগোহাঁইক সকলোৱে হহা নাছিল মাত্ৰ কেইজনমান ছোৱালীয়ে হাঁহিছিল কাৰণ সিহঁতি বুজি পোৱা নাছিল। এতিয়াতো সেইটো ভিডিঅ' বহুত ভাইৰেল হৈ গৈছে এতিয়া সকলো মানুহে বুজি পাইছে যে তেনেকুৱা ভুল কৰিব নালাগিছিল সেইবাবে তুমি চিন্তা কৰিব নালাগে বেলেগ মঞ্চত তেনেকুৱা ঘটনা আৰু নঘটে সেয়েহে তুমি বিহু প্ৰেক্টিছ যাবলৈ লোৱা ন আমি আছোঁ তোমাৰ লগত। নেক্সট টাইম যদি মোকো তেনেকুৱা কৰি দিয়ে তাই এতিয়া ছোৱালীজনীয়ে যিমান লাজ পাইছে তাতকৈ মই বেছিকৈ বহুত লাজ পাম। নাই তুমি চিন্তা নকৰিবা মানুহে এবাৰহে ভুল কৰে সেই ভিডিঅ'টো চোৱাৰ পৰা মানুহে বুজি পাইছে যে তাইক অলপ অপমান কৰা হ'ল সেয়েহে মানুহে আৰু দুনাই ভুল কৰিব নিবিচাৰিব। তুমি চিন্তা কৰিব নালাগে তুমি কাইলৈৰ পৰা বিহু প্ৰেক্টিছ কৰিবলৈ ওলোৱা আমাৰ লগত। ঠিক আছে তেনেহ'লে আপোনালোকে কৈছে যদি মই যাম বাৰু। ববু আমাৰো অহা বহুত টাইম হ'ল যাব লাগে আমাৰ দেৰি হৈছে। অঁ খুৰী মাতচোন মাত এষাৰ লগাই যাওঁ। মা তোমালোক যাবলৈ ওলালে নেকি? অঁ আমি যাবলৈ ওলালোঁ আমি তাইক বুজালোঁ বাৰু কাইলৈৰ পৰা তাই যাম বুলি কৈছে আপুনি পঠিয়াই দিব তাইক। তই যাবি আৰু প্ৰিয়ংকা কাইলৈৰ পৰা থাকিবি হ'ব দে আমি এতিয়া গৈ থাকোঁ দিয়ক পঠিয়াই দিম অঁ প্ৰিয়ংকা যাওঁ। অঁ যাওক।